হাই হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? খবৰ নিশ্চয় ভালেই। আজিৰ ভিডিঅ'টো এটা সম্পূৰ্ণ ঘৰুৱা ভিডিঅ' হ'ব গৈ আছে। অলৰেডি ভিডিঅ'টো বাৰু ষ্টাৰ্ট কৰি দিছোঁৱেই ৰাতিপুৱাৰ পৰা, এতিয়া বাৰু দুপৰীয়া হ'ল। মানে মই কি কৰোঁ ঘৰত ৰাতিপুৱাৰ পৰা ৰাতি শোৱালৈকে, মানে বিচনাত যোৱালৈকে সেইখিনি অকণ দেখাম। গোটেইখিনিতো দেখাবতো নোৱাৰোৱেই, কেতিয়া কি কৰিলোঁ। যদি গোটেইখিনি দেখাওঁ এখন মুভি হৈ যাব, আৰু মুভি বনাবতো মই নাজানো। চ' ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। আৰু এটা কথা, মানে কি হয়, একচুৱেলি মই নতুনকৈ খুলিছোঁ চেনেলটো। চ' মোৰ অকণমান ভুল হ'ব পাৰে। চ' আপোনালোকে এইখিনি শুধৰাই দিব। লগতে মানে কি হয়, কণ্টেণ্ট কি কৰোঁ, কি ভিডিঅ' বনাওঁ, কি ব্লগ বনাওঁ, এইবোৰ বিচাৰ খোচাৰ কৰোঁতেই মানে মোৰ যায়। আৰু সদায় ভাবোঁ আজি ভিডিঅ' বনাম, কিন্তু কেতিয়াও নহয়গৈ। কিন্তু আজি ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি দিছোঁ। মানে কি কৰিছোঁ, কি কৰা নাই, অকণ চবৰে ক্লিপ এটা ৰাখি থৈ দিছোঁ, কিন্তু দিনৰ ব্যস্ততা। য'তখিনি আছিলে ভিডিঅ'টো চাই থাকিব, কি হয় কি নহয়। মানে এজনী বোৱাৰী কৰ্তব্য, কি কৰোঁ কি নকৰোঁ সকলোখিনি দেখাম আপোনালোকক অকণ হ'লেও। তো চাই থাকিব ভিডিঅ'টো। আকৌ লগ পাই আছোঁ আপোনালোকক সন্ধিয়াকৈ যাম বজাৰলৈ, মানে অকণমান পাচলি বজাৰ কৰিব যাম। চ' দেখাম, চাই থাকিব ভিডিঅ'টো একেলগে। নেদেখাজনৰ ওচৰত সেৱা জনাই প্ৰাৰ্থনা কৰিলোঁ যাতে সকলোৰে দিনটো ভালে কুশলে যায়, আৰু লগতে মোৰো। ৰাতিপুৱাৰ আৰম্ভণি কিটচেনত, মানে এতিয়া গৰম পানী আৰু ৰঙা চাহ মই বনাব লৈছোঁ। ইপিনে পিৰিং পাৰাংকৈ চাই আছোঁ। মানে ভইচ অভাৰ দিব লগা হৈছে, কাৰণ সেইপিনে টেবুল ফেনখন চলি আছিলে, সেইবাবে। চ' পাকঘৰত শব্দ হৈ থাকে কাৰণে তাৰ অৰিজিনেল ভইচটো মিউট কৰি দিব লগা হ'ল। এতিয়া মই বনাম চাহ। চাহ বনাই কৰি হৈ গ'ল। মই ইপিনে চাহ খাই আছোঁ, আৰু মায়ে গোঁসাই কাম কৰি আছে। আমাৰ পাকঘৰতে আছে দেই গোঁসাই, মানে মন্দিৰ বনোৱা নাই এতিয়ালৈকে। এয়া হৈছে আমাৰ বিষ্ণু। খোৱাৰ যোগাৰ এয়া হৈছে তুৰি মাছ, এইপিনে ভাজিলোঁ, এইপিনে ভাজিও আছোঁ, আৰু এইপিনে আধা ভাজি হ'লেও কিন্তু দেই। মাছ চাছ ভাজি পেলাই ইমান বেছি গৰম পৰিছে, মানে কি ক'ম আৰু। এইপিনে মই মাছ ভাজি আছোঁ, মানে এইপিনে অৱস্থা নাই ৰাতিপুৱাই, আৰু বনাবতো লাগিবই। বনাই আছোঁ মাংস, দেখিছে। মানে বেছি নহয় বাৰু, ৰাতি অকণমান ভাজি পেলাই থৈ দিছিলোঁ মাংস। এতিয়া ৰাতিপুৱা বনাই মিষ্টাৰক খাবলৈ দিম এয়া মাংস, আৰু ঢাকি দিলোঁ। সকলোৰে ভাত মানে খানা পিনা হৈ গ'ল। এতিয়া মই খাব লৈছোঁ মেগী। মানে ইমান গৰমত মোৰ ভাত খাব ইচ্ছা নাযায়। এইপিনে মই কিবা কৈ আছিলোঁ, কিন্তু সেইখিনি মই শুনাব নোৱাৰিলোঁ। এতিয়া মই ভেজ মেগী খাম। মানে বেক চাইডৰ পৰা কুলাৰৰ ইমান চাউণ্ড কৰিছে নহয়। চ' মই মানে ইয়াৰ আৰু লগতে আছে গাখীৰ চাহ। চ' মেগী চেগী মই লগে খাই লওঁ, মানে পটাপট খাই লওঁ। খাই লৈ পেলাই বহুত কাম আছে, বহুত বাপৰে বাপ, জল্দি খাই লৈ পেলাই আনিব যাম কাপোৰকেইটা। চ' এতিয়া মই আনিব যাম কাপোৰকেইটা। খোৱা লোৱা হৈ গ'ল। আপোনালোকৰ ফালে গৰম কেনেকুৱা? বাপৰে বাপ, ইফালে ইমান গৰম, টিকা ফটা ৰ'দ দিছে। মই কাপোৰকেইটা লৈ যাওঁ, নহ'লে মানে একদম ৰ'দত পুৰি যাব। বাহিৰত ইমান ৰ'দ থাকিবই নোৱাৰে। চ' কাপোৰকেইটা আনিলোঁ। এতিয়া মানে মাহঁতৰ কাপোৰখিনি মাহঁতৰ বিচনাত থৈ দিম, আৰু মোৰ কাপোৰখিনি মোৰ ৰুমলৈকে যাম, মানে লৈ যাম দেই। বাপৰে বাপ, তেতিয়া মোৰ ৰুমলৈ কাপোৰবিলাক বিচনাতে থৈ দিলোঁ, পিছত জাপিম আৰু। চাওকচোন বিচনাখন অৱস্থা। ইমান ৰ'দ দিছে নহয়। এই শালিকাকেইটা দেখিছেনে? এই শালিকাকেইটা মানে মুখ মেলি আছে, পানী খাব পৰা নাই। পানী দিম, এইয়া পানী ৰ। শালিকা,
চাব নেকি আমাৰ খেতিত আমাৰ ঘৰতে খেতি কৰিছে মানে দেউতাহঁতে ইয়াৰ খেতি চাব দেখিছে জিকা লাগি আছে আৰু বহুত কিবা কিবি দিছিলে বাৰু সেইবিলাক নাইকিয়া হৈ গ'ল ইয়াত নাথাকোঁ দিয়ক দুপৰীয়া সময় সাপ চাব ওলালে মায়ে পিটিব মোক নহৰু থাকিব নোৱাৰি দেই আপোনালোকৰ ফালে গৰম কেনেকুৱা পৰিছে আমাৰ ইফালেতো মানে টিকাপ ফটা ৰ'দ আপুনি মোৰ মুখৰ অৱস্থা চাওকচোন দেখিছেনে কেনেকৈ ঘামিছোঁ মানে ভাত বনাই খাই লৈ বাচন বৰ্তন ধুই একেলগে ঘৰ ঝাৰু দি এতিয়া মই ফ্ৰেছ হ'ম মানে গা ধুম এই গৰমৰ দিনকেইটাত মোৰ চাগে 4বাৰমান চাগে মই গা ধুই চ' এতিয়াও যাওঁ গা ধুবলৈ মানে তাৰ আগত মোৰ চেহেৰাটো চাওক গৰম কেনেকুৱা পৰিছে এতিয়া বাজিছে দিনৰ 3:10 হ'ল বাপৰে হাই গৰমি নোৱাৰিছোঁ আৰু মানে ইমান গৰম নোৱাৰিছোঁ আৰু গৰমৰ কাৰণে নেমু টেঙা সনা খুবেই ভাল স্কিনৰ কাৰণে চ' এতিয়া মই নেমু টেঙা সানিম মুখত আৰু গাটো সানিম আৰু গাৰ গোন্ধও নোলায় তেতিয়া তাৰপিছত গা ধুম এফালে কলাৰৰ চাউণ্ড আৰু এইফালে মই চকুত ধৰিছে জানেনে যাওঁ পটাপট গা ধুই আহোঁ পাৰ্টি অল নাইট বেবু পাৰ্টি অল নাইট এতিয়া আমাৰ চলিব ঠাণ্ডাৰ পাৰ্টি শ্বেয়াৰ কৰি খাম আঙুলি কোনে শ্বেয়াৰ কৰি খাই নাখাওঁ মই এইখন হৈছে চাহ হাউচ আমাৰ মানে দাদা এজনৰ ইয়াতে আমি গধূলি সদায় খাবলৈ আহোঁ চ' আপোনালোকক দেখাই দিলোঁ কি বনাইছে কেৰাহীটো চাওকচোন এনেকুৱা হ'ব ঘুগুনি উতলি আছে খাব মন গৈছে নে আপোনালোকৰ আৰু এটা আনিছে স্প্ৰাইট এইবাৰ আকৌ স্প্ৰাইটৰ পাৰ্টি হ'ব এইবাৰতো গ'লেই এটাৰ এইবাৰ আকৌ স্প্ৰাইট মই ইমান এটা ভাল নাপাওঁ কিন্তু দেই হ'লেও খাম আৰু লোভ স্কিনটো ইমান ভাল কেতিয়াৰ পৰা হৈছে বাৰু একো দেখোন দি জানাই কেৰাহীতে এনেই ভিডিঅ' কৰিছোঁ পেলাই দিওঁ হে এইটো ভাল ছোৱালীৰ কাম খাইলে জোনবাইটো চাওকচোন ইমান এটা ভুল হৈছে মানে পূৰ্ণিমা যে ইপিনে জোনবাই তলতে জলমাছৰ তলত চাহ খোৱা ঘুগুনি খোৱা পকৰা খোৱা মজ্জাই বেলেগ ব'লক এতিয়া বজাৰত যাওঁ কোনটো কি দাম বেলেগ একে দাম এইটো লোৱা এই ৰ'বা ৰঙা লো ন এইটোকে লোৱা এইটো বেছি বেয়া লয় ডাঙৰটো খা দাদা দিলা কম হ'ব আৰু इश्क हुआ कैसे हुआ अच्छा हुआ जैसे हुआ आइसक्रीम खाएंगे टीवी चाই আছে দেউতাকটো খাওক আইসক্রিম দেউতাই মিলমিলে হাই লাগে দিছি আমি ঠাণ্ডা খালো চাত চুব্ৰততে খোৱালা বাপৰে কিবাকে আহি পাই গ'লো ঘৰ ইমান বেছি গৰম লাগিছে মানে চাওকচোন মই মুখখন গেলি পিচি গৈছোঁ একেবাৰে সেইকাৰণে কুলাৰটো লগে অন কৰি লৈছোঁ আৰু এতিয়া মই বহি লৈছোঁ আৰু কুলাৰত বহি লৈছোঁ মই তলত এতিয়া খাম আইচক্ৰীম চাই থাকিব আৰু আজি ৰাতি খাম মাংস মানে শাওনৰ মাহ পৰিব যে
মই মাছ মাংস নাখাওঁ আৰু শাওণ মাহৰ পৰা এইটো খাই লওঁ ঠিকছে এই দুদিনত আজি কি বাৰ মঙলবাৰ বুধ বৃহস্পতি শুক্ৰ শনি 4 দিন 4 দিন আছে 4 দিন খাব পাৰিম আৰু এই 4 দিন দবাই দিম আৰু এতিয়া মই খাওঁ আইচক্ৰীমৰ লগতে আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ টাটা বাই বাই লাভ ইউ অল